নমস্কাৰ। তো থামনেল দেখি নিশ্চয় আপোনালোকে গম পাইছে মানে কিহৰ ওপৰত মানে কথাখিনি ক'বলৈ ওলাইছোঁ। তো মানে পায়েল দীপক চেনেলত পায়েল দীপক চেনেল এটা আছিল মানে পায়েল বাই কেইদিনমান আগতে মানে এটা কাহিনী দিছিল কাহিনী মানে ধৰি লওক আপোনাৰ দুটি সন্তানৰ পিতৃ যে তেখেতৰ স্বামী কেইদিনমানৰ পিছতে গম পালোঁ বুলি এটা কৈছে বাৰু। নানা ধৰণৰ কিবাকিবি কমেণ্ট বেয়া ভালে এগালমান আহিছে আৰু ফেচবুকতো আপোনাৰ ঢেৰ কমেণ্ট দেখিবলৈ পোৱা গৈছে আৰু আপোনাৰ কিছুমান মানে অতি বেয়া কমেণ্টো মানে পোৱা গৈছে। কাৰণ তাত পায়েল বাই ভিডিঅ'টো প্ৰথমতে আপোনাৰ কৈ দিয়া হৈছে যে সেইটো এটা কাহিনী কাহিনীটো শুনি কেনেকুৱা পাব সেই কথাটো মানে পায়েল বাই ব্যক্ত কৰি দিছে। তাৰ ওপৰঞ্চি এচাম লোকে মানে এনেকুৱা হৈছে আপোনাৰ কমেণ্ট কৰাখিনি কথা কৈছোঁ মানে কাহিনী নে আপোনাৰ সত্য ঘটনাই নে একো মানে চালি জাৰি নাচাই কি কৰিছে উধাই মুধাই এফালৰ পৰা মানে বেয়া কমেণ্ট দিছে। ভাল কমেণ্ট কৰাখিনি বাৰু নাই কোৱা, তেখেতসকলে বুজি পাইছে, এচাম মানুহে বুজি পাইছে আৰু এচাম মানুহে মানে বুজি পোৱা নাই। আৰু যিসকলে এনে বেয়া কমেণ্ট কৰি আছে যে তেখেতসকলক কৈছোঁ আপোনালোকে ভালকৈ চাওক তেখেতে কি কৈছিলে। সেই ভিডিঅ'ত প্ৰথম মই এটা ভিডিঅ' ক্লিপছ সেই পায়েল বাৰ ভাগত দেখাই লৈছোঁ, চাই লওক তাৰপিছত মই কৈ আছোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই পায়েলে মোৰ পায়েল দীপক চেনেললৈ সকলোকে স্বাগতম জনাই আৰু আজি নতুন এটা কাহিনী লৈ আহিছোঁ। আশা কৰোঁ আগৰ কাহিনীটো শুনি ভাল পাব আৰু এতিয়া হওক আমি কাহিনীটো শুনো। গতিকে গাইজ আপোনালোকে শুনিলেই পায়েল বাই কি কৈছে। এইটো মানে বাৰে বাৰে কৈ দিছে যে পায়েল বাই যে এইটো এটা কাহিনী হয়, কাহিনীটো শুনি কেনেকুৱা পাব আপোনালোকে শুনো আহক মই কওঁ এনেকৈ বুলি আপোনাৰ ব্যক্ত কৰিছে দেই, নিজেই কৈ দিছে তাত তাৰপিছতো আৰু এনেকৈ কমেণ্ট কৰাটো মানে মই মোৰ ফালৰ পৰা সেইটো ভাল দেখা নাই। তাৰমানে এইটো ভাল হোৱা নাই। তাৰমানে অযথা এনেই এগৰাকী নাৰীৰ বিষয়ে আপোনাৰ ভাল বেয়া বিষয়ে একো নজনাকৈ সেই কাহিনীটো পায়, কাহিনী নে সত্য ঘটনা নে কাহিনীটো অৱশ্যে কথাখিনি সম্পূৰ্ণ ভিডিঅ' চাই পেলাই ক'ব লাগে। সম্পূৰ্ণ ভিডিঅ' নোচোৱাকৈ মানে অলপ শুনি পেলাই মানুহে যি টি কমেণ্ট দিব নালাগে। আৰু সম্পূৰ্ণ যদি ভিডিঅ'টো যোনসকলে চাইছে তেখেতসকলে বুজি পাইছে আৰু আৰম্ভণিতে এনেও কৈ দিছে যে এইটো এটা কাহিনী, তথাপিও মানে এনেকুৱা ফটুৱা কমেণ্ট কিছুমান দিছে, ইমান অযথা বেয়া কমেণ্ট। আজিৰ সমাজত এনেকুৱা মানুহ আছেনে? তো আৰু এটা কথা, এগৰাকী মহিলাই হওক বা পুৰুষৰ ওপৰত হেঁচা পৰিব পাৰে আৰু বিভিন্ন ধৰণৰ প্ৰেছাৰ পৰিলে মানুহে ডিপ্ৰেশ্যন ভুগে আৰু ডিপ্ৰেশ্যন ভুগিলে যি টি কৰিব পাৰে। কাৰণ আজিৰ সমাজত বহুতে বেয়া কমেণ্ট দিয়ে আৰু যি টি কৰে মিছা ঘটনা এটা সঁচা কৰি দিব পাৰে, সঁচা ঘটনা এটা মিছা কৰি দিব পাৰে। ৰাইজে নখ জোকাৰিলে নৈ পৰে বুলি কয় যে সেই কথাটো তাৰমানে। আৰু আমাৰ সমাজতো আজিকালি আৰু এচাম মানুহ আছেই ভাল বেয়া বিচাৰ একো ভালকৈ কৰিবলৈ নাজানেই, চিধা আৰু উধাই মুধাই সত্যটো নজনাকৈ এগালমান কমেণ্ট কৰি দিয়ে। মানে কথাটো হ'ল এইটোৱেই। আৰু কমেণ্ট কৰাখিনি কৈছোঁ তোমালোকে সেইটো কাহিনী বুলি জানিও আৰম্ভণিতে কৈ লৈছে পায়েল বাই, তাৰপিছতো ইমান বেয়া কমেণ্ট কিহৰ আৰু তোমালোকে অন্যায় বোলে ঘটনাটো সত্য আৰু বোলে অন্যায় হৈছে কিবা মহিলাগৰাকীৰ লগত বা পুৰুষজনৰ লগত, তেতিয়া তোমালোকে মাত দিয়া কিন্তু একো ভুল নকৰাকৈ এটা কাহিনী কৈছে, কাহিনীটো কেনেকুৱা শুনি পেলাই কি পালে, যাতে সমাজত এনেকুৱা ঘটনা ঘটি আছে বা নহওক সেইটো কাৰণে পায়েল বাই মানে সেই ভিডিঅ'টো বনাই দিছে আৰু সেই ভিডিঅ'টোতে মানে কাহিনীটোকে আপোনালোকে কি কৈছে একো নজনা নেমেলাকৈ মানে এনেই আৰু আপোনালোকৰ চখে নে কি নাজানো কমেণ্ট কৰিছে মানে বেয়া কমেণ্ট। কাৰণ মানে অসমীয়া সমাজত মানে একো মানে অসমীয়া মানে কোনো হেৰিয়ে নাই তাৰমানে নিজৰ জাতিটোকে নিজে মানে তললৈ নমাই অনাৰ নিচিনা হৈছে আৰু এগাল বেয়া কমেণ্ট দি দিছে, মানে বহুত ভাল কাম কৰিছে। তেনেকৈ অন্যায়ৰ বিৰুদ্ধে মাত মাতিবচোন, তেতিয়া ভাল লাগে। একো নজনাকৈ মানুহৰ বিষয়ে পাচনৰ বিষয়ে একো নজনাকৈ বেয়া কমেণ্ট দিয়াটো উচিত নহয়। ভুল বুলি তো এইখিনিয়ে কথা ক'লোঁ আৰু মই কি মোৰ ভুল হৈ যাব পাৰে কিবা কিছুমান কথা কোৱাত, আপোনালোকে ক্ষমা কৰিব। আৰু মই ভাবোঁ মোৰ মতেতো মই ভুল কথা কোৱা নাই। মই নাগৰিক হিচাপে যিখিনি মানে মোৰ মনৰ কথা মই সেইখিনি কৈ দিলোঁ। মই ভুল দেখিছোঁ তাৰমানে ইমান লেতেৰা কমেণ্ট, ইমান বেয়া কমেণ্ট দিব নালাগে। তাৰমানে এটা কাহিনীহে লিখিছিলে, সেইটোতো সত্য ঘটনা নহয় বা সত্যৰ ঘটনা এটা হ'লেও মানে মাইকী মানুহজনী ওপৰত এজনী মহিলা হওক বা পুৰুষে হওক একো মানে ভুল নাথাকিলে তেখেতক তেনেকৈ কমেণ্ট কৰাটো বাধ্যতামূলক নহয়। আৰু কথাটো হ'ল আপোনালোকে নিজে বিচাৰ কৰি চাব মই কোৱা কথাখিনি ভুল নে শুদ্ধ। কাৰণ মই ভাবোঁ এইটো মানে কোনো ভাল হোৱা নাই তাৰমানে দেই, সেইটো মানে ইমান বেয়া কমেণ্ট কৰি থকা সেইটো মানে ভাল দেখা নাই। আৰু মই নাগৰিক হিচাপে আৰু মই সাধাৰণ জনতা হিচাপে মই এইখিনি বিষয়ে ক'লোঁ, তাত মোৰ কিবা ভুল হৈ যাব পাৰে। অৱশ্যে মোৰ মতে এইটো মোৰ ভুল হ'ব নালাগে, যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব।
আপোনালোকে নিজে ভাবি চাব কমেণ্ট যিখিনি বেয়া বেয়া কমেণ্ট কৰি গৈছে তেখেতসকলক কৈছোঁ আপোনালোকে নিজে এবাৰ বিচাৰ কৰি চাব যদি এই কথাটো আপোনালোকৰ ক্ষেত্ৰত হ'লহেঁতেন তেতিয়া আপোনালোকৰ গাতে লাগিলেহেঁতেন এতিয়া মোৰ তেজৰ সম্পৰ্ক নাথাকিব পাৰে কিন্তু মই বহুত দিনৰ আগৰ পৰাই চিনি পাওঁ ভালবাৰ হা মোৰ ভাইটি হিচাপে মানি আহিছে মোৰ ভাইক হিচাপে মানে মোৰ কথাটো ভাল দেখা নাই সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ ৰাইজসকল আৰু আপোনালোকক কথাখিনি ক'লোঁ আপোনালোকে ক'ব কমেণ্ট কৰি দেই মোৰ কথাখিনি মই যিখিনি কথা ক'লোঁ সত্য নে আৰু সঁচা ভালেই কৈছোঁ নে বেয়াই কৈছোঁ আপোনালোকে জনাব ধন্যবাদ